নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ PNRD আছাম এডমিট কাৰ্ড 2020 পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ইতিমধ্যে তোমালোকে পাইছাই যে এডমিট কাৰ্ড আহিছে কিন্তু বহুত কনফিউজ হৈ আছে যে এই এডমিট কাৰ্ডটো কি হয় এই লিষ্টখন কি হয় য'ত চাইড এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম আৰু 7 তাৰিখৰ পৰা 9 তাৰিখে এক্সাম হ'ব আৰু এই যে যেটো ওলাইছে এইটো ৰিসেন্ট যেটো ওলাইছিলে হেতু নি সকলোবিলাক এই ভিডিওতে এক্সপ্লেইন কৰি দিম সব ভিডিওটো সকলোকে চাবা চেনেল যদি নতুনকৈ ভিজিট কৰিছা সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আমাৰ WhatsApp গ্ৰুপ জয়েন কৰিব বিচাৰিলে বা Telegram গ্ৰুপ জয়েন কৰিব বিচাৰিলে ডেসক্ৰিপচনতে লিংক আছে তাৰ পৰা তোমালোকে জয়েন কৰিব পাৰিবা আৰু যেটো এটো হয় PNRD এৰ হয় পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ কিন্তু ৰিসেন্ট যেটো ওলাই গৈছিলে 1878টা যি পোষ্ট ওলাইছিলে বহুতে এপ্লাই কৰিছিলে সেই পোষ্টটো হয় নে নহয় হেতুক লৈ বহুত হদি আছে কিন্তু এই যেটো ওলাইছে এটো PNRD হয় কিন্তু ইয়াত MGNREGA আন্ডাৰ ওলাইছিলে PMAYGNSAP বা SPMRM ৰ আন্ডাৰ ওলাইছিলে যেটো কন্ট্ৰাকচুৱেল আৰু টেম্পৰাৰি ভ্যাকেন্সি যেটো ৰিসেন্ট যেটো অলপ দিন আগত লাগিছে হেতু পাৰ্মানেন্ট হয় হেতু আপডেট এটালকে অহা নাই কিন্তু অতি সোনকালে আহিব আৰু ইয়াৰ যেটো ওলাইছিলে হেতু একচুয়ালি নৱেম্বৰ মানত ওলাইছিলে সৰি নৱেম্বৰ নহয় সেপ্টেম্বৰ অক্টোবৰ মানত সেপ্টেম্বৰ মানত এটো ভ্যাকেন্সিটো খালি হৈছিলে আগষ্ট সেপ্টেম্বৰ মানত আৰু ইয়াত যেটি ভ্যাকেন্সি খালি আছিল IT অফিচাৰ কোৱালিটি কন্ট্ৰোল অফিচাৰ পাব্লিক ৰিলেশনছ অফিচাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ একাউন্ট অফিচাৰ ডাটা এন্ট্ৰি অপাৰেটৰ খালি হৈছিল ডাটা এন্ট্ৰি অপাৰেটৰত বহুতে এপ্লাই কৰিছে আৰু ইয়াৰ যেটো ৰিটেন এক্সামটো 7 আৰু 9 নৱেম্বৰত হ'ব আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব তোমালোকে এডমিট কাৰ্ড ডাউনলোড এতিয়ালৈকে লিংক ওপেন হোৱা নাই আৰু লিংক ওপেন হলে মই এই সাইটটো দি দিম তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে আমাৰ ওয়েবসাইট Govt তাত ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰিবা যেহেতু মই তাত ডাইৰেক্ট যেটো ডাউনলোড যেটো লিংকটো হেতু মই কানেক্ট কৰি দিও ডাইৰেক্ট তোমালোকে ডাইৰেক্ট তাৰ পৰা ডাউনলোড কৰিব পাৰিবা য'ত যাব নালাগে আৰু ইয়াৰ যেটো এক্সাম ভেনিউটো SIPRD আসাম খানাপাৰাত হ'ব সো গুৱাহাটীত হ'ব যেটো তোমালোকে নিজৰ তাতে গম পাবা আৰু ডাউনলোড কেনেকৈ কৰিব লাগিব PNRD এডমিট কাৰ্ড লিংক ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব লাগিব তাৰ পিছত ডাউনলোড কৰিব পাৰিবা সো এনেকৈ ডাউনলোড কৰিব পাৰিবা এইটোৱে ভিডিওটো ভাল পালে লাইক কৰিবা শেয়াৰ কৰিবা ধন্যবাদ